হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত পৰিয়ালৰ সৈতে অলপমান ফুৰিবলৈ ওলাই আহিলোঁ। আহক আজি আপোনালোককো লৈ যাওঁ যোৰহাটৰ দুটামান ঐতিহ্যমণ্ডিত নামঘৰ আৰু মন্দিৰলৈ। প্ৰথমে আহিলোঁ মইনাপৰীয়া নামঘৰলৈ। এই নামঘৰটো প্ৰায় ৩০০ বছৰো অধিক পুৰণি নামঘৰ। যোৰহাট জিলাত অৱস্থিত এই নামঘৰটোৰ প্ৰধান বিশেষত্ব হৈছে ভগৱানৰ ১০ অৱতাৰৰ এক অৱতাৰ নৃসিংহ প্ৰভুৰ মূৰ্তি আৰু নৃসিংহ যাত্ৰাৰ ভাওনা। ১৯২৩ চনৰ পৰাই প্ৰতি বছৰে গাঁওবাসীয়ে ভাদ মাহৰ সংক্ৰান্তিত এই নৃসিংহ যাত্ৰাৰ ভাওনাখন অনুষ্ঠিত কৰি আহিছে। মইনাপৰীয়া নামঘৰত অলপ সময় থকাৰ পাছত আমি আহিলোঁ ঢেকীয়াখোৱা নামঘৰলৈ। এই নামঘৰটো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ১৫২৮ চনত প্ৰতিষ্ঠা কৰিছিল। ঢেকীয়াখোৱা বৰনামঘৰ প্ৰতিষ্ঠা কৰাৰ সময়ত মহাপুৰুষ মাধৱদেৱে এগছি বন্তি জ্বলাইছিল আৰু তেতিয়াৰে পৰা এই বন্তিগছি ধৰ্মপ্ৰাণ ৰাইজে এতিয়াও জ্বলাই ৰাখিছে। এই বন্তিগছিয়ে এছিয়া বুক অৱ ৰেকৰ্ড আৰু ইণ্ডিয়া বুক অৱ ৰেকৰ্ডে দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি বুলি স্বীকৃতি প্ৰদান কৰিছে। আৰু এই বটবৃক্ষ গছজোপাও মাধৱদেৱে নামঘৰটো প্ৰতিষ্ঠা কৰোঁতেই ৰুই থৈ গৈছিল। আৰু তাৰ পাছত আহিলোঁ হাতীগাঁৱৰ শিৱদৌলত। ১৭৮৪ চনত আহোম ৰজা গৌৰীনাথ সিংহই এই মন্দিৰটোৰ প্ৰতিষ্ঠা কৰিছিল। ইয়াত শিৱ পূজাৰ লগতে গণেশ পূজা, সৰস্বতী পূজা, দৌল যাত্ৰা আৰু বিভিন্ন ধৰণৰ পূজা অৰ্চনা ইয়াত কৰা হয়। আৰু ইয়াতে এটা ডাঙৰ পুখুৰী আছে যিটো আহোম ৰজাই খনাই থৈ গৈছিল। এই পুখুৰীটোৰ এটা ডাঙৰ ৰহস্য হৈছে ইয়াৰ পানী কোনোদিনেই নুশুকায়। আৰু এই পুখুৰীটোত বহুত ডাঙৰ ডাঙৰ মাছ আৰু কাছ ৰখা হৈছে। কাছকেইটা দেখি আপোনালোকেও নিশ্চয় অনুমান কৰিব পাৰিছে কিমান পুৰণি হ'ব পাৰে। আৰু তাৰ পাছত আহি দৈয়াং ৰেষ্টুৰেণ্টত সকলোৱে মিলি এসাঁজ খালোঁ। এনেকৈয়ে দেওবাৰৰ দিনটো পৰিয়ালৰ সৈতে পাৰ কৰিলোঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। থেংক ইউ।